Hi, hello, namaskar and welcome back to my YouTube channel. More অতি চেনেহৰ মোৰ অসমবাসী ৰাইজ আজি এটা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে পদ্ম পূজা অফিচিয়েল। তো আজি কিছুদিনৰ পৰা মানে ভিডিঅ' দিব পৰা নাই যিহেতুকে মই অলপ অসুস্থ আছোঁ। আজি অকণমান ভাল পাইছোঁ, সেইকাৰণে ভাবিলোঁ যে আজি আপোনালোকৰ কাৰণে এটা স্পেচিয়েলি ভিডিঅ' এটা দিম বুলি। তো থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গমেই পাইছে ভিডিঅ'টো কি হ'বলৈ গৈ আছে। তো ব'লক আজি বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। ছাবস্ক্ৰাইবটো একেবাৰে ফ্ৰী আছে, গতিকে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু মানে এইটো বেটা খেলি আছে, বেটা হাই কৈ দিয়া। আৰু এটা আপোনালোকক ইণ্টাৰেষ্টিং কথা এটা কৈ দিওঁ, মানে কি তো মানে সি ৰিচাৰ্জ নোহোৱা দেখি মানে মোবাইলটো পূৰা একদম সি নিজে লৈ পিনে পূৰা ব্লগ বনাই আছে। আপোনালোকে এই চাই লওক সি কেনেকৈ মানে ব্লগ বনাই আছে। মই একো শিকাই দিয়া নাই, মই কাম কৰি আছোঁ। আপোনালোকে চাব পাৰে, মোৰ ওলাই থাকিম সি কেনেকৈ ভিডিঅ' বনাইছে, আপোনালোকে চাই লওক। আমার মানে পূজা নাচিব, তো আমার মানে পূজা নাচিব, তো আমার পূজা সারাকো তো ফিরে ক্লাস করো আমার বুপা আসা যাও রব ये क्या है? আমার বুপা খো বুপা খাইয়া क्यों हिला डाला ना? মানে মায়ে মানে ৰাতিপুৱা মানে পূৰা একদম পাচলি কাটাত ব্যস্ত আৰু মানে মই এতিয়া মানে এঠাইলৈ যাব লাগে। ক'ত যাম আপোনালোকক চব দেখুৱাই যাম। মানে এই হাঁহ আনিব যাব লাগে, বিহু আহি আছেতো, তো বিহুৰ কাৰণে মানে মই হাঁহ আনিবলৈ যাম। তো ক'ত হাঁহ আনিব যাওঁ, কি হাঁহ আনিব যাওঁ আপোনালোক চব দেখুৱাই যাম। তো আপোনালোকে গাইছ মানে পূৰা একদম জেকেট চেকেট জোতা চোতা লগাই গৈ একদম পূৰা নামঘৰত সেৱা জনাই মানে যাওঁ আৰু। তো গাইছ পূৰা এতিয়া আহি আছোঁ বৰ্তমান মানে আমাৰ পূজা মানে ককাইকে মাতিছে হাঁহ আনিবলৈ, তো তাকে আহিলোঁ। ক'ত আছোঁ আপোনালোকে নিশ্চয় গমেই পাইছে, এইখনেই হৈছে পূজাহঁতৰ ঘৰ, যি আপোনালোকক পূৰা দেখুৱাই দিছোঁ। আপোনালোকক এয়া আপোনালোকক সকলোকে মানে ঘৰৰ সদস্যবোৰৰ লগত মই ইণ্ট্ৰডাকশ্যনটো কৰি দিম, আপোনালোকে চাই লওক। এইজনী ধুনু ছোৱালী ক'ত লুকাই আছে? ক'ত এইখিনি কিবা আছে নেকি? চাওঁ অ' বেকুলি বেকুলি এজনী ধুনু ছোৱালী আৰু এয়া পূজা বৈ এইকেইজনী দেই। আপোনালোকেতো যিসকলে চিনি পায় বাৰু, চিনি নোপোৱাসকলে বাৰু আপোনাক কৈ দিছোঁ এইজনী পূজা বৈ। আৰু মই পূজা মায়ক আপোনালোকক দেখুৱাই আছোঁ দেই। আৰু মায়ে পাণ পাৰি আছে বোলে। এয়া পূজা মায়ক এইজনী হৈছে পূজা মায়ক, আপোনালোকে চাই লওক। আৰু বাইকত উঠি থকা এজন হৈছে পূজা দাদাইক। অঁ এয়া পূজা দাদাইক হৈছে। মানে কি আমি এতিয়া হাঁহ আনিবলৈ যাম, মানে আপোনালোকে কয় বিহু উৰুকাৰ কাৰণে আপোনালোকে হাঁহ আনিব, হাঁহ লগা হ'লে মানে এখেতৰ লগত কণ্টেক্টটো কৰিব, বহুত কম দামতে হাঁহ দিব। কণ্টেক্ট নম্বৰটো আপোনালোকক মানে ডেছক্ৰিপশ্যনতে দি দিম। যদি হাঁহ চাহ মাছ চাছ লাগে, ব্ৰইলাৰ চইলাৰ লাগে, যোগাযোগটো কৰিব। একদম কম খৰচতে আপোনালোকে মানে ভোগালী উপভোগ কৰিব পাৰিব। আৰু ইয়াৰ পূৰা একদম জলপান খুন্দিবলৈ আপোনালোকে মানে মাহঁতে পূৰা সাজু হৈ আছে একদম। আজি সান্দহ খুন্দিব আৰু একদম আমাৰ তাই মানে আহিব নোৱাৰিলে, বিশেষ অসুবিধা সেইটোকে। তো এতিয়া আমি মানে য'ত যাবলৈ বিচাৰিছিলোঁ ত'ত যাওঁ। কি হাঁহ লৈ আনো আপোনালোকক দেখুৱাম এতিয়া, তো ব'লক। তো গাইজ ফাইনেলি আমাৰ পূৰা ভেলাঘৰৰ কাম মানে 99% সম্পূৰ্ণ হৈ গৈছে। আৰু এয়া মোৰ বেক চাইডে ভেলাঘৰটো আপোনালোকে নিশ্চয় দেখিছে। পূৰা খালি এই গেটখনৰ মানে দৰ্জাখনৰ কাম আছে বাকী, তো সেইখিনি মানে আজিকালিৰ ভিতৰততো হৈ যাব। তো আপোনালোকে পূৰা সম্পূৰ্ণ হোৱাৰ পিছত ভিডিঅ'টো চাব কেনেকুৱা পায় ভেলাঘৰটো। এতিয়া ভেলাঘৰটোক দিছোঁ বাই বাই টাটা। আমি এতিয়া হাঁহ আনিবলৈ যাওঁ, তো ব'লক ডাইৰেক্ট মানে তাতহে লগ পাম। বাই বাই ভেলাঘৰ, বাই বাই। A few moments later. তো গাইজ ফাইনেলি আমি আহি পালোঁ এই হাঁহ আনিবৰ কাৰণে। এয়া ওচৰতে পূৰা একদম ধুনীয়া পৰিৱেশ, মানুহ ঘৰ পিছপিনে আপোনালোকৰ পৰিৱেশটো অকণমান দেখাম বুলি ভাবিলোঁ। তো পৰিৱেশটো চাই লওক আপোনালোকে।
মানে কি এটা চিনেমেটিক শ্বট চাই লওক পুৰা পৰিৱেশ ধান চান ৰুই থকা আইতাহঁতক বাইদেউহঁতক লগ পালোহি পুৰা ধান চান ৰুই আছে কিমানমান ৰুব আছে আৰু এসোপা দেখিছে নহয় পুৰা ৰুবৰ কাৰণে আছে এয়া ৰুই কৰি পিনে মানে এবছৰ ধান পালে জানো ধান নাপালে ন পানীয়ে মাৰিলে চাগে অঁ এই পানী হোৱাৰ কাৰণে মানে ধান পানীয়ে বহুত ক্ষতি মানে কৰিলে সেইটো কাৰণে মানে চেষ্টা কৰিছে মানে মেচিনৰ খেতি কৰিছে বলক সিহঁতো বান্ধি হাঁহ চাহ বান্ধি কৰি হ'ল নাই হাঁহ চাহ বান্ধি কৰি পিনে ঘৰত গৈ পিনে কিমান কি হাঁহ আছে কি হাঁহ মানে কালেকশ্যন কৰা আছে সেইবোৰ আপোনালোকক দেখুৱাম তো বলক ফাইনেলি আমি এতিয়া এই হাঁহ চাহ আনি পিনে পালোহি হাঁহকেইটা ফিচাৰীতে এৰি দিছোঁ হাঁহকেইটা চাই লওক হাঁহখিনি চাই এই পানী যে আছে দেখিছে নহয় এইবিলাক হাঁহে আছোঁ এয়া চীনা হাঁহ লাগিলে চীনা হাঁহ পাব আৰু পাতি হাঁহ লাগিলে পাতি হাঁহ পাব সেই ইয়াত পাতি হাঁহ আছে যি বিচাৰে তাকে পাব আপোনালোকে মুঠতে আপোনালোকে যোগাযোগটো কৰিব মাঘৰ যদি এসাঁজ ভোগ কৰিব বিচাৰিছে ভাল তেজাল হাঁহ লোকেল হাঁহ ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব আৰু ফিচাৰীত ধুনীয়া ধুনীয়া মাছ আছে মাছো মাৰিব এই উৰুকাৰ আগতে আপোনালোকে কণ্টেক্টটো কৰিব যদি মাছ চাছ লাগে জলপান মানে খুন্দিব আহি পিনে আলু পুৰি পিনে খাই আছে সিহঁতে বিলাহী বেঙেনা বৌহঁতে মানে জলপান খুন্দি হ'লে মই পিছতীয়াকৈ পালোহি জলপান আৰু আছে খুন্দিবলৈ এইখিনিয়ে আছে বৰ্তমান তাকে একদম পুৰা টিপি জুতি একদম পুৰা খাই আছে একদম আমাৰ বৰ ভাগৰ মানে কি ক'ম চেনেল এটা নতুনকৈ মই খুলি দিছোঁ আপোনালোকে সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিব মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম বৰ ভাগৰ আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব মোৰ ফালৰ পৰা কি ক'ম মানে কি হ'ব বাইকৰ লিক ওলাই গ'ল বাইকৰ এতিয়া লিক ওলাল এতিয়া বাইকখন খেলিব লাগিব কি ক'ম প্ৰথমে বাইকখন লিকটো মই বাতি লওঁ লিকহে ওলাইছে নে কি ওলাইছে কোনো গেৰাণ্টি নাই আৰু দেখিছোঁ যে তাৰ টিউব ফাটি গ'ল মানে বঢ়িয়া মাঘৰ বিহুৰ কাৰণে নে এয়া মানে বাইকৰ গোটেই টায়াৰটো অকণমান ফাটিলে চ' তাকে এতিয়া মানে ঠেলি ঠেলি যাব লাগিব তো গৈ থাকোঁ আৰু ঠেলি তাত গৈ পিনে মানে গেৰেজত গৈ পিনে লিকটো বাতি লওঁ তাৰপিছত আপোনালোকক গেৰেজত লগ পাম গাইজ ফাইনেলি মই এতিয়া এই গেৰেজ পালোহি বহুত কষ্ট হৈছে ঠেলি আহোঁতে জল্দি জল্দি লিকটো বাতি দে এই ভাইটি লিকটো বাতি দিয়া মোৰ আৰু কাম আছে নহয় দেই খোল জল্দি এয়া পুৰা মেকানিকে খুলি আছে একদম পুৰা গাইজ মানে পুৰা মানে এইখিনিতে ফাটি গ'লে চাওক এইখিনিত এয়া টিউবটো এইখিনিতে ফাটি গ'ল A few moments later. গাইজ ফাইনেলি ঘৰ আহি পালোঁ ঘৰ আহি বাৰু কেতিয়াবাই পালোঁহি মানে ঘৰত আহি পাই মানে পুৰা বিহু অলপ বজাৰ চজাৰ হ'ব নে গ'লোঁ তো বিহু চিহু বজাৰ কৰি আহিলোঁ আহি মানে কি বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাব বিচাৰিছোঁ তো আপোনালোকে চাই লওক কি বজাৰ কৰিলোঁ বিহু বজাৰ কি তাৰপিছত আৰু সেয়া দেখাই দিয়ে আহিলোঁ দেখাই দিয়ে আৰু আনবক্সিংটো কৰি দিয়ে কৰিছে আমাৰ পূজাই চাই লওক এই দেহা কাপোৰ কাকাকক পচন্দ কাকাকক চইচ দেই কাকাকক চইচ কেনেকুৱা হৈছে গাইজ আপোনালোকে কমেণ্ট কৰি জনাব যে পূজা চেণ্ডেল নতুন কাপোৰ পাই গ'ল বিহু মনটো কেনেকুৱা লাগিছে ভাল লাগিছে না আমাৰ বাবা দেই ভিতৰত খুবাই কৰিছে আমাৰ বাবা বাৰু সকলোৱে ল'লে বিহু বুলি কিবা এটা আৰু মই মানে ল'ম আৰু লাহে লাহে বাকী যিটোৱে নহওক আজি ভিডিঅ'টো যেনে তেনে ভিডিঅ'টো কৰি পিনে আপোনালোকক দেখুৱালোঁ কেনেকুৱা কি পালে আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈ ইমানতে সামৰি মাৰিছোঁ ভিডিঅ'টো পুনৰ লগ পাম আজিলৈ বাই বাই